নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল মই সঞ্জীৱ আৰু সঞ্জীৱ নিউজ ইউটিউব চেনেললৈ মই স্বাগতম জনাইছোঁ। মই বহু দিনৰ মূৰত আচলতে এটা সাংঘাতিক বিৰতিৰ পিছত বহু দিনৰ এটা বিৰতিৰ পিছত মই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। ভিডিঅ'টোৰ আপুনি দেখিবলৈ চাইছে নিশ্চয়। এইফালে চাওক মই কিবা এটা দেখাই আছোঁ। আমাৰ এইটো ভাইটি পবিত্ৰ আৰু পবিত্ৰ এটা কাম কৰি আছে। পবিত্ৰ কেনেকুৱা কি মাংস? হাঁহৰ মাংস আৰু হাঁহৰ মাংস বনাব আমাৰ এই দাদাই। নমস্কাৰ দাদা কেনেকুৱা? গোবিন্দাত গোবিন্দা হয় হয় কেনেকুৱা ভালে আছেনে? খুব সুন্দৰ। আৰু আজি চাওক আজি এটা সাংঘাতিক এটা ইউনিক পৰিৱেশ এটাৰ মাজত মই আপোনালোকক এটা বিশেষ বস্তু দেখাম। কেৱল হাঁহৰ মাংসটোতো চবৰে কাৰণে স্পেচিয়েলি হয় নহয় জানো? হাঁহটো চবেই খাই ভাল পায়। তথাপিও এটা বস্তু দেখাওঁনে দেখাই আছোঁ। চাওক এইটো চাওক এইটো হ'ল গোবিন্দাৰ মানে মেনুফেকচাৰ। গোবিন্দাই এটা ইউনিক চৌকা বনাইছে। এই চৌকাটো চাওক। এই চৌকাটোত এটা ইয়াত আচলতে হাঁহ ৰন্ধাৰ এটা টেষ্ট এটা বেলেগ হ'ব। এইটো এটা চাওক কি সুন্দৰ চৌকা। এইফালে আমাৰ ছাৰ আছে। ছাৰেও মানে ইয়াৰ ছাৰ তেল ঢালিছে আৰু মানে আৰম্ভ কৰিছে খাদ্য বনিব এতিয়া। এই চৌকাটো চাওক। এই চৌকাটোৰ এটা বিশেষত্ব আছে। তেখেতে এই চৌকাটো বনাইছে এটা সৰু চিলিণ্ডাৰৰ পৰা। সৰু চিলিণ্ডাৰটো কাটি বিভিন্ন ধৰণে তেওঁ কাৰিকৰী কলা কৌশল ইয়াত প্ৰয়োগ কৰি আচলতে এই চৌকাটো বনাইছে। চৌকাটো খুবেই সুন্দৰ। আঁতৰৰ পৰা মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক কি সুন্দৰ। আমি সাধাৰণতে সেইবিলাক মানে কাবাৰীত বিক্ৰী কৰি দিওঁ নহয়নে বাৰু? পুৰণা হ'লে কাবাৰীক বিক্ৰী কৰি দিওঁ আৰু কাবাৰীক বিক্ৰী কৰি দিয়া এই বস্তুটোকে কিমান সুন্দৰভাৱে তেখেতে বনাই লৈছে। আৰু এই চৌকাটোত মাংস বনালে কেনেকুৱা হ'ব আচলতে বনাই কেনেকুৱা লাগিব সেই বস্তুটো আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। লগতে গোবিন্দাৰ হাতৰ গোবিন্দা কিমান সুন্দৰ বনায় তাৰ টেষ্টটো কৰিম আকৌ দেই। এইটো আৰু গোবিন্দা আপুনি অকল এইটোৱে নহয় আৰু বিভিন্ন বস্তু বনাইছে। আপোনাৰ বৰ্তমান এটা বস্তুটো ভাইৰেল হৈ আছে। আপোনাৰ ভাইৰেল হৈ থকা বস্তুটো হৈ গ'ল আপুনি এখন ৰথ বনাইছিল নহয় জানো? ৰথখন ভাইৰেল হৈ আছে নহয় জানো? বিভিন্ন ফোন আহিছে হয় আৰু বিভিন্নজনে নিছে ৰথভাগ নিছে। মই দৰকাৰ কেনেধৰণে বনালে তেখেতৰ এটা এইটো চাওক। তেখেতৰ এটা প্ৰতিষ্ঠান আছে। এই প্ৰতিষ্ঠানটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে গাড়ীবিলাকৰ কালাৰ কৰা হয় বিভিন্ন ধৰণৰ। আপোনাৰ ইয়াত আচলতে ব্যৱহাৰ নোহোৱা বস্তু যিবিলাক থাকে সেই তেনেকুৱা বস্তুবিলাকৰ পৰা তেখেতে এই বস্তুবিলাক বনাই পেলায়। বিভিন্ন ধৰণৰ বস্তু বনাই পেলায়। ইউনিক বস্তু বনায় তেখেতে। খুব সুন্দৰ কালাৰ কৰে গাড়ীৰ বডি যদি কিবা মানে বেয়া হয় সেই বডিবিলাক বনায় আৰু খুব সুন্দৰ নিজ হাতেৰে ৱেল্ডিং কৰিব জানে। বিভিন্ন মানে তেখেতে কাম কৰে যিবিলাক কাম আচলতে সাধাৰণতে বহুতে নকৰে। সেই তেনেকুৱা ধৰণৰ সেই বস্তুবিলাক মই আপোনালোকক দেখুৱাই দিছোঁ। তেখেতে ভাওনাৰ খুব সুন্দৰ অভিনয় কৰে। আৰু এটা বস্তু দেখাই আছোঁ চাওক। এখন গাড়ী এইখন তেখেতে চলায়। মই নিজে এইখনত উঠিছোঁ আৰু এইখনৰ একচুৱেলি মানে ইয়াৰ এটা সাংঘাতিক ধৰণৰ এটা মজা আছে দেই। এই গাড়ীখনত যোৱাৰ এটা মজা আছে। এই গাড়ীখন মই ফ্ৰণ্টৰ পৰা দেখাইছোঁ যদিও এতিয়া ৰাতি কথা পোহৰটো সিমান নাই তথাপিও দেখাইছোঁ চাওক। এখন গাড়ী। এইখন গাড়ীতে আমি বজাৰ কৰিবলৈ যাওঁ তেখেতৰ লগত যাওঁ। আৰু এটা চৌকাটো বিশেষত মানে চৌকাটো খুব সুন্দৰ এটা চৌকা মানে কাহিনীটো কি হ'ল আজি মানে বহুত দিন পৰি থকা বস্তু এটা হয়। এতিয়া মই চালোঁ যে বহুত দিন পৰি আছিলে প্ৰায় 6 বছৰমান পৰি আছিলে। মই চিন্তা কৰিলোঁ যে খৰি আমি কি হয় আমি চৌকা বনাওঁ বহুত খৰিৰ প্ৰয়োজন হয়। এতিয়া কম খৰিতে আমাৰ 300টা খৰিতে আপোনাৰ ভাত হৈ যায়। আপুনি চব লাগি থাকিব নালাগে। ইয়াত বিশেষকৈ লাগি থাকিব নালাগে। দি ল'লে হৈ গ'ল আপোনাৰ ধুনীয়াকৈ হৈ থাকে। আৰু 2 নম্বৰ কথা কি হ'ল আজিকালি বৃদ্ধসকলৰ যেনেকৈ জুই একুৱা বোৱাৰ নহ'লে নহয় আমাৰ কিন্তু জুই কোৱা নহ'লেও চলি যায়। তাৰমানে তেতিয়া ধৰক এই যে বৃদ্ধসকলে যে জুই পুৱাই থাকোঁতে কাপোৰত জুই লাগে বহুত এক্সিডেণ্ট হৈ যায়। মানুহৰ জুই লাগি যায় মানুহৰ ফটককৈ গোটেই সম্পূৰ্ণ জ্বলি যায়। এতিয়া ধৰি এইটো হৈ থাকিলে মানে চিলিণ্ডাৰটো গুজিতে গৰম হৈ থাকে। চাৰি কাষে বহি থাকিলে মানে সুন্দৰকৈ কিন্তু গৰম পাই আছে আপুনি ন? বঢ়িয়াকৈ গৰম পাই আছে। মই এতিয়া চাওক গেছ আছে। আপুনি চাই মোৰ পাকঘৰত চাই গেছ আছে তথাপিতো মানে কি হয় জুইত মানে আপোনাৰ ইমানেই ভাল লাগে বনাই আৰু জুইত বনোৱা সোৱাদটোৱে মানে বেলেগ। একচুৱেলি হয় আমাৰ মানে পাকঘৰ যিটো আচলতে পাকঘৰটোত গেছটোৱে যিটো শুৱনি কৰিব তাতকৈ আমাৰ এই বস্তুটোৱে শুৱনিটো বেছি হয়। চৌকাৰ খাদ্যৰ এটা মজা আছে। চৌকাৰ খাদ্য এটা চাইণ্টিফিকেলি ইয়াৰ মানে যে মানুহৰ স্বাস্থ্যৰ কাৰণে যে উন্নত সেই বস্তুটো সকলোৱে জানে। আৰু এইখিনিকে দেখাই আছোঁ আপোনালোকক। চাওক তেখেতে বৰ্তমান হাঁহ বনাবলৈ লৈছে। হাঁহ বনোৱাৰ পৰা হাঁহ টেষ্ট কৰালৈকে দেখাম। ভৱিষ্যতে যদি আমাৰ লগত আপোনালোক আছে তেতিয়াহ'লে আপোনালোকৰ লগত এসাঁজ খোৱাৰো আমি চেষ্টা কৰিম। ঠিক আছে, ষ্টাৰ্ট কৰক।
আৰু ফাইনেলি আমাৰ আচলতে মাংস বনোৱা হৈ গ'ল, মাংসখিনি ৰন্ধা হৈ গ'ল। মাংস ৰন্ধাৰ পিছত এতিয়া সকলোৱে এয়া খাই থকা দেখাইছোঁ মই। চাওক আপোনালোকক কওঁ শুনক, এইটো হৈ গ'ল আমাৰ আপাৰ আছামত পোৱা বিৰৈ চাউলৰ ভাত আৰু হাঁহৰ মাংস। কেনেকুৱা টেষ্ট নে? কেনেকুৱা হৈছে? এক্সিলেণ্ট ন? ঠিক আছে।